নমস্কাৰ। ইন্ট্ৰোভাৰ্ট মানুহ কেনেকুৱা আপুনি ইন্ট্ৰোভাৰ্ট নে আজি পৰীক্ষা কৰিব পাৰিব। আজিৰ কথাখিনি চিধা কম, এটা বাক্যও অদৰকাৰী আপোনালোকক নকওঁ। প্ৰথমে 10টা লক্ষণত জানি লওক আপুনি নিজে ইন্ট্ৰোভাৰ্ট বা অন্তৰ্মুখী স্বভাৱৰ মানুহ নেকি। ইন্ট্ৰোভাৰ্ট মানে অন্তৰ্মুখী। প্ৰায়ে এনেকৈ আপুনি কয় নেকি, মই এতিয়া অলপ জিৰণি ল'ব লাগে বা আই নিড ছাম টাইম টু বি ৰিচাৰ্চ। অৰ্থাৎ ইন্ট্ৰোভাৰ্ট মানুহে এনেকৈ অলপ অকলশৰীয়া সময় বিচাৰে। নম্বৰ 2, ইন্ট্ৰোভাৰ্ট মানুহে দল হিচাপে কথা পতাতকৈ এজনকৈ কথা পাতি ভাল পায়। তেওঁলোকে প্ৰায়ে কয় মই 1-to-1 ডিছকাশ্যন কৰিম বা 1-to-1 কথা পাতিম। 3, ইন্ট্ৰোভাৰ্ট মানুহে বাহিৰত ঘূৰি ফুৰাতকৈ অকলশৰে সময় কটায়, অলপ কিতাপ পঢ়ে বা নিজৰ মাজতেই সময় কটাই ভাল পায়। মানে ঘৰত সোমাই থাকি নিজৰ পচন্দৰ কাম কৰি হবিৰ কাম কৰি ভাল পায়। 4, সিদ্ধান্ত লওঁতে কিছু সময় লয়। ইন্ট্ৰোভাৰ্ট লোকে তৎক্ষণাৎ প্ৰতিক্ৰিয়া নিদি কয় মোক অলপ সময় দিয়ক, কথাটো মই ভাবিম জনাম। নম্বৰ 5, ইন্ট্ৰোভাৰ্ট মানুহে মুখামুখিকৈ বা ফোনত কথা পতাৰ সলনি টেক্সট মেছেজ বা হোৱাটছএপ মেছেজ বা মেইলত কথা পাতি কমফৰ্ট পায়, কাৰণ টেক্সট মেছেজ কৰিলে নিজৰ সময় অনুসৰি ভাবি চিন্তি উত্তৰ দিব পাৰে, সময় ল'ব পাৰে। নম্বৰ 6, অকলশৰীয়া সময় কটাই বৰ নহয় ইন্ট্ৰোভাৰ্ট লোক। অৰ্থাৎ কেতিয়াবা ফুৰিব গ'লেও অকলে যাব খুজিব, ফুৰিব গৈও কিতাপ এখন পঢ়িব। অৰ্থাৎ নিজকে ৰিচাৰ্জ ফিল কৰিবলৈ ইন্ট্ৰোভাৰ্ট লোকৰ মি টাইমৰ বেছি প্ৰয়োজন হয়। অৰ্থাৎ ইন্ট্ৰোভাৰ্ট লোকে অকলশৰীয়া সময়খিনিও খুব সুন্দৰভাৱে এনজয় কৰে, অকলেই সঁচাকৈয়ে সুখী হ'ব পাৰে, হেল্ডি হেবিট হ'ব পাৰে। নম্বৰ 7, ইন্ট্ৰোভাৰ্ট লোকে অপ্ৰয়োজনীয় কথা পাতি মুঠেই ভাল নাপায়, মানে চুপতি নামাৰে। অপ্ৰয়োজনীয় ধেমালিৰ চৰেলে কাৰোবাক কিবা এটা কোৱা, এইবোৰত সুখ নাপায়। মানে ইন্ট্ৰোভাৰ্ট লোকে এটা গভীৰ আৰু অৰ্থবহ আলোচনা ভাল পায়। নম্বৰ 8, ইন্ট্ৰোভাৰ্ট লোকে কামত মনোযোগ ৰাখিবলৈ শান্ত সমাহিত এটা পৰিৱেশ বিচাৰে। জনাকীৰ্ণ পৰিৱেশতকৈ শান্তিপূৰ্ণ পৰিৱেশত কাম কৰি তেওঁলোকে বেছি ভাল পায়। নম্বৰ 9, ইন্ট্ৰোভাৰ্ট মানুহে নিজে কোৱাতকৈ লোকৰ কথা শুনি ভাল পায়। এনেকৈ নাভাবিব যে তেওঁলোকে কম কথা কয় মানে কমকৈ জানে। ইন্ট্ৰোভাৰ্ট মানুহে খুব সহজেই মানুহক পঢ়ি পেলায়ো। নম্বৰ 10, ইন্ট্ৰোভাৰ্ট মানুহে খুব কম সংখ্যক লোকৰ সৈতে সময় কটাই ভাল পায়, খুব কম মানুহৰ লগত মিলা মিছা কৰে। অৰ্থাৎ ইন্ট্ৰোভাৰ্ট মানুহৰ ৰিলেশ্যনশ্বিপ যথেষ্ট গভীৰ আৰু বিশ্বাসযোগ্য। কিন্তু প্ৰশ্নটো হ'ল কি কাৰণত মানুহৰ এই অন্তৰ্মুখী স্বভাৱ বা ইন্ট্ৰোভাৰ্টনেছ হয়। ইন্ট্ৰোভাৰ্টনেছ বেয়া কথা নেকি? মুঠেই নহয়। মানুহৰ অন্তৰ্মুখী স্বভাৱ ব্যক্তিত্বৰ এটা বৈশিষ্ট্য, এইটো ভাল বা বেয়া আপুনি ক'ব নোৱাৰে। অন্তৰ্মুখী স্বভাৱৰ মানুহ স্বভাৱসুলভভাৱেই গভীৰ চিন্তাশীল ধৰণৰ হয়, যিকোনো কথাত মনোযোগ দিব পাৰে। অন্তৰ্মুখী মানুহৰ আটাইতকৈ ভাল গুণটো হ'ল বেছিভাগ অন্তৰ্মুখী মানুহেই অসম্ভৱ ধৰণে সৃষ্টিশীল, অসম্ভৱ ধৰণে জনপ্ৰিয়, সফল লেখক, উদ্ভাৱক অনেকেই আপুনি জানিব ইন্ট্ৰোভাৰ্ট স্বভাৱৰ। অন্তৰ্মুখী মানুহ খুব ভাল শ্ৰোতা, দুখত থকা লোকৰ আৱেগ খুব সোনকালেই আৰু সহজেই অনুধাৱন কৰিব পাৰে। অন্তৰ্মুখী স্বভাৱৰ লোক স্বনিৰ্ভৰশীল, নিজৰ বেছিভাগ কাম নিজেই কৰে বা কৰিব পাৰে আৰু অকলশৰেও কাম কৰিব পাৰে আৰু সৰু দলতো খুব ভাল প্ৰডাক্টিভ কাম কৰিব পাৰে। ইমানলৈকে যদি শুনিলে, যদি কিছু মানুহ ইন্ট্ৰোভাৰ্ট কি কাৰণত? প্ৰথম কাৰণ মানুহৰ ইন্ট্ৰোভাৰ্ট হোৱাৰ কাৰণৰ ক্ষেত্ৰত কিছু কাৰণ জিনগত বা বায়'লজিকেল। দ্বিতীয় কাৰণ পৰিয়ালৰ সংস্কাৰ আৰু সন্তানক ডাঙৰ দীঘল কৰা প্ৰক্ৰিয়াৰ মাজেদি সন্তানৰ ব্যক্তিত্ব গঢ় লৈ উঠে। কিছুমান পৰিয়ালত সন্তান খুবেই অকলশৰীয়া, স্বাধীন চিতীয়াকৈ ডাঙৰ দীঘল হয়, তেনে কিছু কাৰকেও প্ৰভাৱ বিস্তাৰ কৰে, পিছত বহলাই কম যদি বিচাৰে। নম্বৰ 3, তৃতীয়টো কাৰণ সামাজিক পৰিৱেশত যদি বেছিভাগ সময়ত নিগেটিভ অভিজ্ঞতা পোৱা লোকো লাহে লাহে অন্তৰ্মুখী স্বভাৱৰ হৈ পৰে। স্কুলীয়া পৰিৱেশত সন্তানে বুলিং বা সহপাঠীৰ দ্বাৰা আচহুৱা পৰিৱেশৰ যদি সন্মুখীন হয়, তেতিয়াও লাহে লাহে ইন্ট্ৰোভাৰ্ট ব্যৱহাৰ গঢ় লৈ উঠিব পাৰে সন্তানৰ মাজতো। কিছুমানে আকৌ সামাজিক পৰিৱেশত বহু বেছি বেয়া অভিজ্ঞতাৰ সন্মুখীন হৈও অন্তৰ্মুখী বা অকলশৰে সময় কটাব পৰা ভাল হৈ যায়। চতুৰ্থৰো কাৰণ কিছুমান সমাজত সাংস্কৃতিক পৰিৱেশ খুবেই খোলামেলা ধৰণৰ হয়। কিছুমান তেনে পৰিৱেশত সন্তানে অসুবিধা পায়, ক্ৰমাৎ নিজৰ ব্যৱহাৰ পাতি অন্তৰ্মুখী কৰি তোলে, নিজকে অকলশৰীয়া কৰি তোলে। আপোনাক ক'লো ইন্ট্ৰোভাৰ্ট হোৱাটো কোনো বেয়া কথা নহয়, কিন্তু যিকোনো পৰিৱেশত চলিবলৈ আপুনি আপোনাৰ দুখ, গুণ, সবলতা, দুৰ্বলতা নিজে চিনাক্ত কৰি ভালকৈয়ে চলিব পাৰিব। কিছুমান পৰিৱেশত ইন্ট্ৰোভাৰ্ট বুলি আপোনাক কোনোবাই অৱজ্ঞা কৰা যেন পালেও চিন্তাৰ কাৰণ নাই, ভালকৈয়ে চলিব পাৰি। এয়া কোনো ডাঙৰ সমস্যা নহয়, গুৰুতৰ সমস্যা নহয়। আপুনি যি স্বভাৱৰ মানুহ, আপোনাৰ নিজস্বতা, আপোনাৰ নিজস্ব চিন্তা, সেই ধৰণে যদি আপুনি আগবাঢ়ে, আপুনি আপোনাৰ জীৱনত যি বিচাৰে তাকেই পাব। বাকী এটা পূৰ্বে নোকোৱা বিষয়ৰ ওপৰত আপোনাক আলোকপাত কৰিবলৈ চেষ্টা কৰিলোঁ। কেনে পালে জনাব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আমাক ফ'ল' কৰিব। ভালে থাকিব। নমস্কাৰ।